আৰু আজি চুতীয়াৰ ৰাণী সাধনীৰ মৃত্যুতিথি আজি ৭ বহাগ আৰু ৭ বহাগৰ দিনটোত তেখেতৰ মৃত্যুতিথি হিচাপে সমগ্ৰ ৰাজ্যই পালন কৰি আহিছে আৰু এই বছৰৰ ব্যতিক্ৰম নহয়। এই বছৰ আমাৰ ইয়াত খুব ধুনীয়াকৈ উদযাপন কৰিছে চুতীয়া ছাত্ৰ সন্থাই আৰু তালৈকে যাবলৈ লৈছে। চুতীয়া সাজযোৰ পিন্ধিবলৈ আছে। মই এতিয়া গৈছোঁ পূজাহঁতৰ ঘৰলৈ আৰু মহিয়সী নাৰীগৰাকীক এই চেগতে আমি সহস্ৰ প্ৰণাম আৰু প্ৰণিপাত জনাইছোঁ। আৰু তাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কেইবাজনেও মন্ত্ৰীও আৰু মহিয়সী নাৰীগৰাকীৰ এটা ৩০ ফুট উচ্চতাৰ মূৰ্তি উদ্বোধন কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে গোটেই কাৰ্যক্ৰমণিকাসমূহ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। খুব বেছি সময় চাগে নাপাম, যিহেতু দায়িত্বত আছোঁ, অকণমান ব্যস্ত থাকিব লাগিব। তথাপিও মই তাৰ মাজে মাজে অকণমান ক্লিপসমূহ দেখুৱাবলৈ যত্ন কৰি চাই থাকিব। আমি গৈ আছোঁ আৰু আমি আছোঁ ৰামধেনু, এইটো ভেনুটোৰ নাম ৰামধেনু। তাৰপিছত ইয়াত আছে কাৰফাই। এই গোটেই বস্তুখিনি আচলতে যিখিনি নিমন্ত্ৰিত অতিথি আছে, নিমন্ত্ৰিত অতিথিসকলক দিব। চুতীয়াৰ কাৰফাই আছে, তাৰপিছত আমাৰ সাধনীৰ এয়া এইটো ক্লে হয় সেনেকুৱা ক্লে দি কৰিছে। তাৰপিছত আমাৰ চুতীয়াৰ যিটো সাজ, মানে পুৰুষসকলে যি সাজ পৰিধান কৰে সেই সাজ পিন্ধাব। তাৰপিছত আমাৰ চুতীয়াৰ হেৰিখন দিয়া হয়, গামোচাখন দিয়াচোন। তাৰপিছত এইটো বেজটো হৈছে, এইটো আমাৰ মানে সোণৰ, এইটো যিটো সোণৰ মূৰ্তি আৰু ঢাল তৰোৱাল থাকে মেকুৰী থকা। তাৰপিছত এখন গামোচা আমাৰ পৰম্পৰাগত মানে জাতীয়। তাৰপিছত এয়া আমাৰ মেইন মানুহবোৰ সোমাই আহোঁতে যিখন লটি ঘটি হৈছে আৰু নকৈছোঁ আৰু দেই, মন্ত্ৰীৰ লগত কাৰোবাৰ নকৰোঁ আৰু সোমাবলৈ নিদিয়ে একদম। প্ৰক্সিমিটি কাৰ্ড থকাৰ পিছতো বহুত যাতন মানে হেৰি খাব লগা হৈছে, আমি সোমাবলৈ নিদিয়ে। তাৰপিছত যেনিবা আকৌ গোটেই মানুহখিনিয়ে ক'লে আৰু যে এইখিনি সোমাবই লাগিব, নহ'লে নহ'ব। তাৰপিছত সোমাবলৈ দিছে। তেওঁলোকৰ গাতো দুখ নাই, আচলতে তেওঁলোকে ডিউটি কৰিছে, যিহেতু VIP মানুহখিনি আহিব। তাৰপিছত ৰাইজে চেল্ফি মাৰিছে। গোটেই বস্তুখিনি অকণমান আপোনালোকক দেখুৱাম আৰু মই অকণমান প্লেচটো দেখুৱাই দিছোঁ। ৰেড কাৰ্পেট ফিল এটা আহিছে VIP মানুহৰ কাৰণে, ইমান প্ৰস্তুতি। গৈছোঁ সেইফালে আৰু ষ্টেজ আৰু বেক ষ্টেজ। বীৰাংগনা নাৰী মহিয়সী সতী সাধনীৰ কথা সকলোৱে জানে। তেওঁৰ বীৰত্বৰ কথা, তেওঁৰ জাতিটোৰ কাৰণে, নিজ ৰাজ্যখনৰ কাৰণে যিখিনি ত্যাগ আৰু যিটো মানে উদ্যমেৰে তেখেতে যুদ্ধ কৰিলে, সেই কথা মই দুনাই ক'ব নালাগে। তথাপিও এইখন আছিলে একেবাৰে শেষৰখন যুদ্ধ। আচলতে আহোমে আমাক খুব কৌশলেৰে হৰালে বুলি ক'ব লাগিব, কৌশলেৰে যুঁজখনত পৰাস্ত কৰিলে বুলি ক'ব লাগিব। কিয়নো আমাৰ চুতীয়াসকল আছিল খুব বেছি বিহুৰ প্ৰতি মানে উল্লাস আৰু বিহুক খুব বেছি ভাল পোৱা, যিহেতু বহাগৰ সময় আৰু বিহুক ভাল পায় মানে চুতীয়াসকলে। আৰু ঢোল বুলি ক'লে, ঢোল পেঁপাৰ মাত হ'লে মানে চুতীয়া সেইখিনি ৰ'ব নোৱাৰে। আৰু তাৰপিছত যেতিয়া যুদ্ধখন হৈ আছিলে আৰু একেবাৰে পাহাৰৰ টিঙত গৈ পিনি আহোমৰ সৈন্যসকলে খুব কৌশলে তাত ঢোল বজাইছিলে। আৰু যেতিয়া ঢোল বজাইছে তেতিয়া আমাৰ চুতীয়া সৈন্যসকলে ভাবিলে যে আমি ৰণত জিকিলোঁ, সেইকাৰণে আমাৰ চুতীয়াসকলে ঢোল বজাইছে, গতিকে আমি পাহাৰৰ শিখৰলৈ যাব লাগে আৰু নাচিব লাগে, মানে আমি জিকিলোঁ অলৰেডি, তেনেকৈ বুলি ভাবিলে। আৰু তাৰপিছত গোটেইখিনি ছত্ৰভংগ দিলে, যাৰ ফলশ্ৰুতিত আমাৰ চুতীয়াসকলে খুব বেয়াকৈ হাৰিলে মানে। আৰু যেতিয়া গোটেই মানুহখিনি বিহু মাৰিছে বুলি, আমি জিকিলোঁ বুলি যেতিয়া আমাৰ চুতীয়া সৈন্যসকল নিজৰ মানে সেই বিহু নচা স্থানলৈ, ঢোল বজোৱা স্থানলৈ গ'ল, তেতিয়া আৰু গোটেই সৈন্যখিনি ছত্ৰভংগ দিলে। মানে তাৰপিছত আহোমে খুব বেয়াকৈ আক্ৰমণ কৰিলে, যাৰ ফলশ্ৰুতিত চুতীয়া সৈন্যসকল পৰাজিত হ'ল, কাৰণ তেওঁলোক সম্পূৰ্ণ প্ৰস্তুত নাছিল। ইতিমধ্যে তেওঁলোকে আমি জিকিলোঁ বুলি ভাবি লৈছিলে। গতিকে তাৰ পিছত চুতীয়া ৰাণী সাধনী আহোমৰ সৈন্যই, আহোম ৰজাই খেদি মানে তেওঁক বন্দী কৰিবলৈ গৈছিলে। আৰু তাৰ পাছতে আহোমৰ সেনাপতিয়ে ৰাণী সাধনীক কুবেৰৰ সম্পত্তি, সোণৰ মেকুৰী, ঢাল তৰোৱাল সহিতে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিলে। লগতে কৈছিলে যদি তেওঁ আত্মসমৰ্পণ কৰে তেন্তে তেওঁক ৰাজৰাণী পতা হ'ব। কিন্তু নিজৰ সুখ সম্ভোগক আওকাণ কৰি নিজ জাতি আৰু দেশৰ সন্মান ৰাখি আই সাধনীয়ে সুউচ্চ চন্দনগিৰি পৰ্বতৰ পৰা কুবেৰ প্ৰদত্ত সম্পত্তিৰ বুকুত বান্ধি 10 কুণ্টত জাপ দি আত্মজাহ দিয়ে। এইগৰাকী মহিয়সীয়ে আমাক চুতীয়া জাতিক সদায়ে গৌৰৱান্বিত কৰি আহিছে। আৰু এইহেন এক শুভ মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সাধনীক লৈ কিছু আলোকপাত কৰিছিলে। তাৰ দৃশ্যাংশও মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। অসমৰ মহিয়সী নাৰীসকলৰ অন্যতম আছিল বীৰাংগনা সতী সাধনী। সাহস, ধৈৰ্য আৰু বীৰত্বৰ প্ৰতীক
বীৰাংগনা সতী সাধনীৰ অতুলনীয় স্বদেশ প্ৰেম আৰু আত্মবলিদানৰ অমৰ গাথাই যুগে যুগে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। এইগৰাকী মহিয়সী নাৰীৰ ত্যাগ আৰু কৰ্তব্য নিষ্ঠা আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস। সতী সাধনীৰ আজি 500 বছৰীয়া স্মৃতি দিৱসৰ সূচনা পৰ্বৰ এই পবিত্ৰ ক্ষণত বীৰাংগনা গৰাকীলৈ মই শত সহস্ৰ প্ৰণিপাত জনাইছো। খন্তেক সময় আগতে বীৰাংগনা সতী সাধনীৰ প্ৰায় 31 ফুট ওখ এটি প্ৰতিমূৰ্তি উদ্বোধনৰো মোৰ সৌভাগ্য হৈছিল। মই পুনৰ এবাৰ সতী সাধনীৰ প্ৰতি অসমবাসী ৰাইজৰ ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছো। বীৰাংগনা সতী সাধনী আছিল 16 শতিকাৰ আগছোৱা চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজপাল বা ধীৰ নাৰায়ণৰ একমাত্ৰ কন্যা। আৰু মোৰ লগত আছে অসমৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী আইচেংফা বৰুৱা বা মোৰ এটা ইউটিউব চেনেল আছে নেকি কি নাম হেপাহ 26 বুলি আছে। হেপাহ 26 এতিয়া যাত্ৰাৰ নতুন মানে সহযাত্ৰী আৰু বহুত ধুনীয়াকৈ চলিছে। মই চাইছোঁ ফেচবুকতো চাওঁ বা ইউটিউব চেনেলটো মেমেটো ষ্টেটাছ দিয়ে তেনেকৈও দেখোঁ বাৰু। নাই যাত্ৰা মই একেবাৰে নতুন মানে এইটো ক্ষেত্ৰত ইউটিউবত আচলতে ইউটিউব বা কিবা বুলি মই ভবা নাই। মই ভাবিছোঁ নিজৰ মনে ভাল পোৱা কামবোৰ আৰু মনে ভাল পোৱা কিছু ব্যক্তিৰ ওচৰলৈ যাওঁ, কিছু কৰ্মৰ ওচৰলৈ যাওঁ, এখন পৃথিৱীৰ ওচৰলৈ যাওঁ। মোৰ সেইটোৱে লক্ষ্য আৰু আশা কৰোঁ তেওঁলোকৰ কামখিনি যাতে যিসকলে চাই এনেদৰে দৰ্শকসকলে যাতে অনুপ্ৰাণিত হওক, কিবা এটা শিকক আৰু সেইটোৱে মোৰ উদ্দেশ্য। বেলেগ একো নাই। মানুহৰ ওচৰলৈ যোৱা এইটো এটা নহয় জানো মঞ্চ। বাকী সৰু ফালে আহি কেনেকুৱা লাগিছে? সৰু কথাৰ সদায় মৰমৰ আৰু আটাইতকৈ বেছি ভাল লাগে কাৰণ মোৰ ভণ্টি ইয়াত আছে আৰু তেওঁ খুব ধুনীয়াকৈ কামবোৰ মই আগতেও মোৰ ইউটিউব চেনেলত তেওঁৰ বিষয়ে দিছোঁ। গোটেই বস্তুখিনি মই কওঁৱেই মাজে মাজে যেতিয়াই সুযোগ পাওঁ। তেওঁ আচলতে খুব ধুনীয়াকৈ আমাৰ ঠাইখিনি লৈ গৈছে। মই নামটো ল'ব বিচাৰোঁ বীৰাংগনা বৰুৱা, ADC লগতে SDO চিভিল ইনচাৰ্জ। তাই আজিৰ তাৰিখটোত এবছৰ এদিন হৈছে। মোৰ মানে কালি অফিচটোত বহি থাকোঁতে চাইছোঁ 20/4/2022 তাত লিখা আছে। মই কালি 20 তাৰিখ আছিলে একদম এবছৰ। মই ভণ্টি ঘৰত গৈ সুধিছোঁ মনত পৰিছেনে বোলো এবছৰ হ'ল। তাই কৈছে ইমান কেনেকেনো গুচি গ'ল কৰ্মব্যস্ত। আৰু এটা কথা তাইৰ মোৰ জোঁৱাই সমীৰণ বৰাৰ এনায়েকৰ ঘৰখন ইয়াত, গতিকে তাইৰ শাহুৱেকৰ ঘৰখনো ইয়াত হয়। আৰু মানে বাকী মানুহখিনিও কয় যে আৰু ময়ো ব্যক্তিগতভাৱে এনেকুৱা প্ৰথমজন SDO পাইছোঁ যিয়ে নেকি মানুহৰ ৰাইজৰ কথা শুনে মানে ডাইৰেক্ট কানেক্ট হয় মানে। প্ৰথম লেডি চাগে তাই ইয়াত থাকে। সকলোৱে কৰক সৰু কথাৰ বাকীৰ লগতে গোটেই অসমবাসীয়ে আশীৰ্বাদ কৰক, ভাল ভাল যাতে ৰাইজৰ কাৰণে কাম কৰে নহয় জানো। সেইটোৱে আৰু যিখিনি ধৰক কাম কৰে এতিয়া ময়ো আপোনাক মই চাইছোঁ, ময়ো এংকৰিং কৰোঁ মানে বাকী অনুষ্ঠানবোৰত তেওঁ মোক মাতে আৰু প্ৰথম যেতিয়া মানে মোক দেখিছে তাৰপিছত নিজে কণ্টেক্ট কৰিছে মানে যে তুমি আহা এইটো মঞ্চত মানে এনেকৈ যোৱা। এই বহুত ধুনীয়া এনেকৈ মানে কোনেও কৰা নাছিল। আচ্ছা মানে যিয়ে নহওক তেওঁৰ মানে সান্নিধ্য তোমাক কিবা এটা ভাল লগাইছে। মোৰ কিন্তু ভাল লাগিছে যে মোৰ ভণ্টিৰ কথা তেনেকৈ কৈছা। যিয়ে নহওক বিহুৰ শুভেচ্ছা জনালে গোটেইজনী নাচনি ঠিক আছে। আপোনালোকক তাইৰ হেপাহ 26 ন হেপাহ 26লৈ বহুত বেছি মই মৰম দিছোঁ আৰু আশা কৰোঁ আপোনালোকে বহুত বেছি মৰম দিয়ক ধুনীয়া ভণ্টিজনী। ভাল হওক সকলোৰে, আপোনালোকে কুশলে থাকক। থেংক ইউ।